নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'টো লাইক কৰক। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জজ গ্ৰন্থত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। গগৈয়ে তেওঁৰ আত্মজীৱনীত দাবী কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRCৰ কাম লেহেমীয়া গতিত চলাবলৈ তেওঁৰ ওপৰত কেন্দ্ৰৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছিল। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও এই বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ খটুৱাৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰে। ৰঞ্জন গগৈয়ে দাবী কৰিছে যে তেওঁ বিচাৰ প্ৰক্ৰিয়াৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যৰে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল। বুধবাৰে নতুন দিল্লীত ৰঞ্জন গগৈৰ আত্মজীৱনীখন প্ৰকাশ পাইছে। ইয়াত গগৈয়ে লিখিছে যে কেন্দ্ৰই একেবাৰে NRCৰ কাম ক্ষিপ্ৰতৰ হোৱাটো বিচৰা নাছিল। ইয়াৰ বিপৰীতে NRCৰ ক্ষেত্ৰত তেওঁক লেহেম গতিত কৰিবলৈ কোৱা হৈছিল। লগতে গগৈয়ে প্ৰকাশ কৰে যে দেশৰ এগৰাকী শীঘ্ৰতম আমলাই তেওঁৰ ঘৰলৈ আহি এই কথা আকাৰ ইংগিতে বুজাই দিছিল। উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা NRC প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত যাতে ক্ষিপ্ৰতা প্ৰদৰ্শন কৰা নহয়। গগৈয়ে লিখিছে, মই আচৰিত হৈ পৰিছিলোঁ, কিন্তু নিজৰ বিবেক বা সিদ্ধান্তত বাহিৰৰ তাৰ হস্তক্ষেপ যে পচন্দ নকৰোঁ সেয়া স্পষ্ট তথা নম্ৰভাৱে সেই আমোলাগৰাকীক জনাই দিছিল। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে। ৰঞ্জন গগৈয়ে অভিযোগ উত্থাপন কৰি লিখিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থকাৰ সময়ত এগৰাকী কনিষ্টেবলৰ ক্ষেত্ৰত গোচৰৰ ৰায় ৰাজ্য চৰকাৰৰ সপক্ষে দিবলৈ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰভাৱ খটুৱাৰ চেষ্টা কৰিছিল। ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্ধৃত মাটি আবণ্টন দিয়াৰ বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি CPIM দলে এক বিবৃতি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী তদন্ত কৰাৰ লগতে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে। লগতে ৰাজ্যৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলে ইয়াৰ এক নিৰপেক্ষ তদন্ত সাপেক্ষে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি আহিছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ অভিযোগ তদন্ত বিচাৰি প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক আজি আৰক্ষীয়ে আটক কৰে। ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পৰিয়ালৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদীয়ে জ্বলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰলিখীয়া। শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। লগতে ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া, মোক একো কৰিব নোৱাৰে, কাৰণ মই জানো মই নিজে শুদ্ধ পথত আছোঁ।